নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিকাম ৱাটাৰমাৰ্ক নথকা কাইনমাষ্টাৰ এপটো কেনেকৈ ডাউনলোড কৰিব আপোনালোকে। আৰু প্লে ষ্টৰত যেটো কাইনমাষ্টাৰ আছে সেই কাইনমাষ্টাৰটো যদি আপোনাৰ মোবাইলত ইনষ্টল কৰা আছে সেইটো আপুনি আনইনষ্টল কৰি দিব লাগিব। সেই কাইনমাষ্টাৰটোত আপোনালোকৰ মানে ৱাটাৰমাৰ্কটো গুচাব পৰা নাযায় আৰু সেইটো গুচাব খুজিলে তাত কিবা পইচা দিব লাগে, কিবা পেটিএম এনেকা কিবা কিবি দেখাই থাকে, কিন্তু সেইটো কাইনমাষ্টাৰ আপোনালোকে আনইনষ্টল কৰিব লাগিব। আৰু যেটো ৱাটাৰমাৰ্ক নথকা কাইনমাষ্টাৰ এপ আছে সেইটো কেনেকৈ ডাউনলোড কৰিব সেইটো আজি মই আপোনালোকক ভালকৈ শিকাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে আমি ৱাটাৰমাৰ্ক নথকা কাইনমাষ্টাৰ এপটো কেনেকৈ ডাউনলোড কৰিব সেইটো মই শিকাই দিম। প্ৰথমতে আমি ক্ৰম বাজাৰত যাব লাগিব। ক্ৰম বাজাৰত যোৱাৰ পিছত ইয়াত লিখা আছে Acmarket, এইটো মই আগতে লিখি থৈ দিছোঁ। আপোনালোকে এনেকৈ লিখিব Acmarket বুলি লিখি সাৰ্চ কৰি দিব। তাৰ পিছত ইয়াত ওপৰত যেটো দেখাইছে Acmarket, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছত দেখিছে ইয়াত ডাউনলোড নাও, এই ডাউনলোড নাওত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব। যেহেতু মই এইটো ডাউনলোড নকৰোঁ, মোৰ আগতে ডাউনলোড কৰা আছে, এতিয়া আপোনালোকক মই এই এপটো ওপেন কৰি দেখাই দিম। Acmarket এপটো ইয়াত দেখিছে Acmarket এপ। এই Acmarket এপটো মই প্ৰথমতে ওপেন কৰি ল'ম। ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব কাইনমাষ্টাৰ, KINE কাইনমাষ্টাৰ, তলত আহিছে কাইনমাষ্টাৰ ভিডিঅ' এডিটৰ, এটা আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে কাইনমাষ্টাৰ এপটো ডাউনলোড কৰি ল'ব। ইয়াৰ পৰা ডাউনলোড কৰিলে কাইনমাষ্টাৰ এপটোত ৱাটাৰমাৰ্ক নাথাকিব আৰু লগতে যেটো লেয়াৰ অপশ্যন আছে সেই লেয়াৰ অপশ্যনটো সাপোৰ্ট কৰিব। সব মোবাইলতে সাপোৰ্ট কৰিব লেয়াৰ অপশ্যনটো। এইটো এটা ধুনীয়া এপ হয়। এইটো মানে Acmarketটো হ'ল প্লে ষ্টৰৰ নিচিনা এটা এপ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ এপ পাব Acmarketত। ইয়াৰ পৰা আপোনালোকে কাইনমাষ্টাৰ এপটো ডাউনলোড কৰি ল'ব। এতিয়া আপোনালোকক মই কাইনমাষ্টাৰ এপটো ওপেন কৰি দেখাই দিম। জাষ্ট এনেকৈ ওপেন কৰিলোঁ। ওপেন কৰিলোঁ, দেখিছোঁ আপোনালোকে ইয়াত ওপৰত কাইনমাষ্টাৰ মানে যেটো ৱাটাৰমাৰ্ক আছে সেইটো নাই, আৰু লগতে এইফালে দেখিছোঁ লেয়াৰ অপশ্যনটো সাপোৰ্ট কৰিছে। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব মোৰ ভিডিঅ'ত।